Hello friends, welcome to my channel Digital Times. Friends, আপুনি বাৰে জানেনে ISRO অৰ্থাৎ ইছৰোৰ ফুল ফৰ্ম কি? যদি জানে তেতিয়াহ'লে কমেন্ট কৰি জনাব আৰু যদি নাজানে মই আজি এই ভিডিঅ'টোত কম ইছৰোৰ ফুল ফৰ্ম কি। গতিকে জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। তো ভুলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সাবস্ক্ৰাইব কৰিব ডিজিটেল টাইম চেনেলটো আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যনবোৰ পাই থাকে। নাছা যিদৰে আমেৰিকাৰ স্পেচ এজেন্সি ঠিক তেনেদৰে ভাৰতৰ স্পেচ এজেন্সি হ'ল ইছৰো। ইছৰো 1969 চনৰ 15 আগষ্ট তাৰিখে স্থাপিত হৈছিল আৰু বিক্ৰম চাৰাভাইক ইছৰোৰ পিতামহ বুলি কোৱা হয়। ফ্ৰেণ্ডছ, ইছৰোৰ হেডকোৱাৰ্টাৰ ভাৰতৰ বেংগালুৰুত অৱস্থিত। বৰ্তমান ইছৰোৰ চেয়াৰমেন ডক্টৰ কে শিৱান। এতিয়া ফ্ৰেণ্ডছ জানো আহক ইছৰোৰ ফুল ফৰ্ম কি। ইছৰোৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন অৰ্থাৎ ভাৰতীয় মহাকাশ গৱেষণা সংগঠন। যদি আপুনি ইছৰোৰ ফুল ফৰ্ম জনা নাছিল, আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা জানিব পাৰিলে। গতিকে আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।